বৰ্তমান সময়ত ফেচবুকত যোনে যোনে কাজিয়া লাগি আছে মই সিহঁতক ক'বলৈ বিচাৰিছোঁ হা আপোনালোকে কি কৰিব সন্মুখত লগ কৰি দা কুঠাৰ লৈ ইজনে সিজনক একদম টুকুৰা টুকুৰি কৰি দিয়ে শেষ খেল খতম যোনে ফেচবুক ইউজ কৰি আছে যোনে দুখ নাই একো নাই সিহঁতেও গালি শুনিব লাগে কিয় কাৰণ ফেচবুকটো অন কৰিলে আপোনালোকৰে মুখৰ যিহে গালি যিহে ভাজ মা দেউতা লৈ কাৰ বোলে ছোৱালী কি ভণ্টি লৈ মাক লৈ এনেকুৱা বেয়া বেয়া এনেকুৱা ধৰণৰ গালি মানে ইমানেই খেচেৰা বুজিছনে মই সিহঁতকে কৈছোঁ যোনে যোনে কাজিয়া লাগে আপোনালোকে কাজিয়া লগা আপোনাৰ পাৰ্চনেল হয় সেইকাৰণে আপোনালোকে পাৰ্চনেল কণ্টেক্ট কৰি যাওক যদিহে দম আছে ইজনে সিজনক মাৰ দেখাই দে না আপোনাৰ নিজৰ পাৱাৰ মৰি যা বুজিছনে একদম লাগিছে কি একদম মৰি যা ঠেক হৈ যা নিজে চাৰ্ডাৰটো খাব আহিম আৰু হ'ব দিয়ক আপোনালোকে কাজিয়া লাগিব নিজৰ পাৰ্চনেল কথাবিলাক মনে মনে লাগিব দেই ফেচবুকৰ এনেকুৱা লাগিলে কাৰণ ফেচবুকটো এটা ছ'চিয়েল মিডিয়া হয় ন চবেই একদম গালি চালি শুনিবলগীয়া হয় আৰু আপোনালোকে বেয়া যদি কথা কয় সেইকাৰণে লগ কৰক ইজনে সিজনে মাৰক একদম কাটি টুকুৰা টুকুৰি কৰি লওক সেইটোৱে আৰু আপোনালোকক ক'লোঁ মটিভেশ্যন আৰু সাহস দিছোঁ মাৰ ইজনে সিজনক মৰি যা ঐ খিৰিকীটো খুলি দে কাৰ্বন ডাই অক্সাইড বেছি হৈ আছে নহ'লে ময়ো মৰিম